Chalakathar pen kisan rong manadak kilometer blok tawar kimi Dr. Numol Mumil Adudeng pen long e kangpu. Lakhain ko rasi Borjan constituency ke parlo Chalakathar la pen kisan rong manajak kacheleng tawar kilometer phawa jak an pewar blok tawar kaselam ponjia phan thang ni phai ke thomani Bogjan MLA Dr. Numol Mumil Adudeng pen long e kangpu. Long e kangmu pon ajai megalong mai stame rambe arong pathu akramlong mai peman pon si mai ke dobama por hut arong pen atum si tame tokjir pen pinpura lo pipa jir dun si dan se rong rup alo ke paching thurjia phan pinpura lo long panong du এইটো ফেজত আমি 4.5 কিলোমিটাৰ ৰাস্তা দিছোঁ ইলেকশ্যনৰ পিছত নেক্সট ফেজটো আৰু যিটো 4 কিলোমিটাৰ বাকী আছে সেইটো আমি কমপ্লিট কৰিম একদম বালিজানত গৈ ওলাব তাহলে 4 লেন পাই যাব গতিকে ভেৰি শুন উইদিন 1 or 2 years this communication will be very good for Hidil to বালিজান so আমি এটা খুব ডাঙৰ উৎসৱ বুলি ক'ব লাগিব আমাৰ চালাকাথাৰ আৰু বেপাৰী ৰংকি ভিলেজ এই দুইটা ভিলেজ পুলিং ষ্টেচনৰ মাজেদি 4.5 কিলোমিটাৰ ৰাস্তা আমি ইনগ্ৰেট কৰিছোঁ ফাউণ্ডেশ্যন ষ্ট'ন নহয় ইনগ্ৰেশ্যন ইলেকশ্যনৰ আগে ইনগ্ৰেশ্যন কৰাটো ইট কেৰিজ এ ছিগনিফিকেঞ্চ মানুহবিলাক এতিয়া ফাউণ্ডেশ্যন লে কৰিবলৈ আহে বেছি ইলেকশ্যনৰ আগে তাৰপিছতে কাম নকৰে কিন্তু আমি ইলেকশ্যনৰ আগত কমপ্লিট কৰিছোঁ কমপ্লিট কৰি পেলাই উই আৰ gifting this road to the people of Chalakatha and Bepari Rompi village. So I congratulate the people of these two polling station. আৰু বহুত ৰাস্তা আমি বনাইছোঁ যোৱাকালিও বহুত ৰাস্তা আমি ইনভেষ্ট কৰিছোঁ অহাকালিও কৰিব কণ্টিনিউ পদক নালাগালৈকে আমি বহুত ৰাস্তা ইনভেষ্ট কৰি দিম বহুত ৰাস্তা ফাউণ্ডেশ্যন লে কৰিম ফাউণ্ডেশ্যন লে কৰা মানে অলৰেডি কাম আৰম্ভ হৈ গৈছে এইটো মানুহক ঠগিবলৈ ফাউণ্ডেশ্যন লে কৰি থৈ যাম বুলি মিটিং পাতি তেনেকৈ নহয় অলৰেডি চেংচন হোৱা টেণ্ডাৰ হৈ যোৱা ৰাস্তা এইটোৱে আমি ফাউণ্ডেশ্যন লে কৰিম আৰু কামো আৰম্ভ কৰিব দিছোঁ কণ্ট্ৰেক্টৰবিলাকক চ' ডেট ইলেকশ্যনৰ আগত বহুতখিনি ইম্প্ৰুভমেণ্ট হৈছে ৰাস্তাটো পিপল শুড গেট দ্য কনফিডেঞ্চ দেট উই আৰ ডুইং দ্য ৰাইট থিং নট লাইং টু দ্য পিপল এইটো এটা বিজেপি গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি কাৰ্বি আংলং বহুত ডেভেলপ হৈছে এই ডেভেলপমেণ্টবিলাক হৈছে অনলি বিকজ অফ বিজেপি গভৰ্ণমেণ্ট কংগ্ৰেছ গভৰ্ণমেণ্টৰ দিনত চব ঠগি থৈ দিয়ে আমাৰ হাঞ্জাং লাংচতে এটা 100 বেডৰ হস্পিটেল 5 ফাউণ্ডেশ্যন লে কৰিলোঁ একো নহ'ল কিন্তু আমাৰ এইটো ফাউণ্ডেশ্যন লে কৰিলোঁ এতিয়া 80% কাম কমপ্লিট হৈ গ'ল উইদিন 6 মান্থ এই হাঞ্জাং লাংচত 100 বেডৰ হস্পিটেলটো আমি কমপ্লিট কৰিছোঁ মই ট্ৰাই কৰিব বিচাৰিছোঁ যে এপ্ৰিলৰ ভিতৰতে কমপ্লিট হ'লে মে'ত ইলেকশ্যনৰ পিছতে আমি ইন'ভেট কৰি তাত এটা ভাল ৰাইজে সুবিধা পাব হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ বোকাজান CIC এতিয়া 30 বেড হৈছে ডায়ালাইচিছ ফেচিলিটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3 ডায়ালাইচিছ ফেচিলিটি পাই আছে আৰু পিপল আৰ ভেৰি হেপি আৰু ইয়াতে আমি খটখটিত ষ্টেডিয়াম ধুনীয়াকৈ বনালোঁ ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেই খটখটিতে আৰু এটা চেণ্ট্ৰেল স্কুল আমাৰ নেতাজী সুভাষ চন্দ্ৰ বোস ট্ৰাইবেল ৰেচিডেঞ্চিয়েল স্কুল আৰু অলপ আহিলে CCI যিটো আছে কেন্দ্ৰীয় বিদ্যালয় সেইটো এতিয়া অমৰাজানত লৈ যাম কাউন্সিলৰ পৰা 20 বিঘা মাটি দিছে তাতো কাম হ'ব 56 crore চেংচন হৈছে বিল্ডিং হ'ব আৰু কেন্দ্ৰীয় বিদ্যালয়টো তাত পাৰ্মানেণ্টলি পাব্লিক ছেক্টৰলৈ আমি লৈ আহিম ITI ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ডত আমি আনি পেলাই কলিগাঁৱত বনালোঁ খুব ধুনীয়া ITI আছে তাত 8টা ডিপাৰ্টমেণ্ট ক্লাছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু চবত Anparta bangso mayalong Dr. Numol Mumil kajitong dunalong rambe arong sar khorji be KEA along amai phu singtimung lapen Anparta arong ratum lapen ke ongdun GB SGB atum jetong dun si bangso long e kangpopon amai along mesen pen RDP dun si mesen pen bangso jai me pechun po HDP pen himari be report Tribal News.